বন্ধু-বান্ধৱীসকল আমি এতিয়া গৈ আছোঁ ফুৰিব। আমি আপোনালোকক দেখুৱাম কুঁহিয়াৰ কিবাকানি বাগান। বলকচোন যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া কুঁহিয়াৰ, ভিতৰত সোমাব নোৱাৰি, মানে আমাৰ ওচৰৰে। এয়া কুঁহিয়াৰ হৈ গৈছে। বিঘা 3 বিঘা মাটি কুঁহিয়াৰ আছে ইয়ালৈ। এই আছে চেগুন, এয়া চেগুন চেগুন আৰু কি কি আছে ভিতৰত দেখুৱাই দিম। এয়া আমাৰ লগত জিতেন আছে। কিবা অলপ কৈ দিয়া কুঁহিয়াৰৰ বিষয়ে। আপোনাৰ ঘৰ ক'ত? আৰু যাওক, ভিতৰত কি আছে দেখুৱাই দিম। এইবিলাক হ'ল চেগুনৰ বাগান, এইবিলাক চেগুনৰ বাগান, আৰু এইবিলাক হ'ল কুঁহিয়াৰৰ বাগান, আৰু ইয়াত আছে কলৰ বাগান। এয়া কল, এয়া কলৰ বাগান, এয়া কল, এইবিলাক হৈছে মালভোগ কল হয়, মালভোগ কল। এয়া মালভোগ কল দেখিছে, ইয়াত মালভোগ কল, ইয়াতো আছে 3 বিঘা 4 বিঘা মাটিৰ মালভোগ কল খেতি কৰিছে। প্ৰায় বেচিলেই 2 লাখ 3 লাখ টকা কল বেচিলেই। যাব নোৱাৰিম, বহুত দূৰ লাগিব যাওঁ। আৰু ভিতৰত আছে, ভিতৰত মানে গেট মৰাই আছে, যাব নোৱাৰি। জ্বলা, বেঙেনা, লগত আছে গুজন।
ঘৰলৈ আহি আমাৰ ধানখিনি বাৰু চাই চাওঁ ওচৰতে যাতে এয়া আমাৰ ধান পানী নাছিলে এই দুদিনমান আগত বৰষুণ জাক দিয়াৰ পিছত পানী হৈ গৈছে এয়া আমাৰ ওচৰত টাৱাৰৰ কাষতে আমাৰ মাটিখিনিত খেতি কৰিছোঁ